Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আৰু এতিয়া মই ওলাই আছো খুৰী এজনী ঘৰলৈ যাবলৈ। খুৰীজনী ভাগৰ তাঁতখন ববলৈ মাতিছে আৰু মোৰ ভাগৰ শেষে হ'ল। 4খন মান ওলাব কৈছিলো আপোনালোকক আগৰটো ভিডিঅ'ত। এখনহে ওলালে আৰু হেতু কাৰণে এতিয়া খুৰীজনী ভাগৰ ববলৈ মাতিছে আৰু খুৰী ভাগৰ মানে কিবা কাম আছে বোলে হেতু কাৰণে বব নোৱাৰে। অৰ্ডাৰ বেছি আছে কাৰণে বৈ দিবলৈ মাতিছে। তাকে যাও এতিয়া আৰু মোৰ চেনেললৈ যদি আপোনালোক কোনোবা নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। 5 minutes later এতিয়া গৈ আছো মই খুৰীহেতৰ ঘৰলৈ। এতিয়া পাই গলোহি মই খুৰীহেতৰ ঘৰ। আৰু মই এতিয়া খুৰীহেতৰ ঘৰ পাই গলোহি। ডাইৰেক্ট তাঁতশালৰ ওচৰলৈকে আহিছো আৰু এইখন খুৰী ভাগৰ হালখন এইখনে। আৰু এতিয়া ঘৰত খুৰীহেত নাই, তাকে মই এতিয়া বৈ থাকোঁ আৰু দিনটো কি কৰি থাকোঁ আপোনালোকে চাই থাকক। আৰু এতিয়া মোৰ ফুলটো বাচিবলৈ হৈ গ'ল। ফুলটো বাচি লওঁ আৰু ফুলটোতো নতুন ডিজাইন হয়, আপোনালোকে চাই থাকক কেনেকুৱানো ডিজাইন। আৰু ভিডিঅ'টো মোৰ অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই যাওক। এইটো কাখৰিটো মাৰি হৈ গ'ল। কাখৰিটো বেছি ডাঙৰ নহয় আৰু ফুলটো বেছি ডাঙৰ নহ'ব চাগে। এইটো কাখৰিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া ফুলটো মাৰি লওঁ।
এয়া এতিয়া ফুলটো মাৰি আছোঁ মই আধাটো গৈছে আৰু অকণমান আছেগৈ মই ফুলটো সম্পূৰ্ণ কৰি লওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক অকণো স্কিপ নকৰাকৈ শেষলৈকে আৰু আপোনালোক কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব এতিয়া ফুলটো কেনেকুৱা লাগিছে ব'লক তেতিয়াহ'লে মই সম্পূৰ্ণ কৰি লওঁ এতিয়া মোৰ ফুলটো মাৰি হৈ গ'ল ফুলটো আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন মোৰটো ভালে লাগিছে আৰু ফুলটোতো বেছি ডাঙৰ নহয় সৰুৱে হয় এইটো দেখিছে আপোনালোকে আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব এতিয়া আৰু কিমান পাৰোঁ মই বৈ থাকোঁ ৰাতিলৈকে এতিয়া মই এইডোখৰ বৈ লওঁ পুলিকেইটা দি লওঁ এইডোখৰ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো 2 hours later. এতিয়া মই 2 নম্বৰখনৰ কাপোৰটো মাৰি আছোঁ আৰু এতিয়া ফুলটো মাৰিম তাৰপিছত ফুলটো এইটো একেটাই উঠনি মৰাটোৱে আৰু আপোনালোকে কেনেকুৱা লাগে জনাব 2000 years later. বহুতেই মই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ উঠনি খুৰীহঁতৰ ঘৰৰ পৰা অহা সময়ত ভিডিঅ' কৰিবলৈকে নহয় আৰু ঘৰৰ পৰাই আহি কিবাকিবি কৰিলোহি সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু আজিৰ দিনটোত 2খন গামোচা সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া খুৰীয়ে বৈ আছে চাগে মোৰ ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ